Hello everyone, মই ঝৰ্ণা বৰাই আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅলৈ। পুনৰ আহিলো আপোনালোকৰ মাজলৈ মই মোৰ অন্য এটি ভিডিঅৰ সৈতে আৰু আজি কি লৈ আহিছো জানেনে? আজি ভিডিঅটো লৈ আহিছো মোৰ আসামি জুৱেলাৰী কালেকশন। আসলে কালেকশন নহয়, কালেকশন বুলি ক'লে ভুল হ'ব। মই যি দুটা আছে মোৰ জুৱেলাৰী ভাবিলো আপোনালোকৰ লগত শ্বেয়াৰ কৰো, আপোনালোকক দেখাও আৰু তেনেহলে আহক ভিডিঅটো দেৰি নকৰি ষ্টাৰ্ট কৰো। প্ৰথম জুৱেলাৰীটো হৈছে এইটো। এইটো এটা বহুত ধুনীয়া জুৱেলাৰী হয়, ডিঙিতে লাগি থকা এটা সেট হয় আৰু ইয়াৰ লগৰ ফুলিযোৰ হৈছে এইযোৰ। 3 নম্বৰ সেটটো হৈছে এইটো। এইটো এটা গলপতা সেট হয়, বহুত ধুনীয়া এটা সেট। এইটো পিন্ধিলে বহুত বেছি ধুনীয়া লাগে এইটো। আৰু ইয়াৰ লগৰ ফুলিযোৰো বহুত বেছি ধুনীয়া হয়। ফুলিযোৰ এডাল চেইন আছে কাণত লগাই ল'ব পৰাকে। এইযোৰ এনেকে কাণত এডাল যেতিয়া লগাই লোৱা হয় যে ফুলিযোৰ যে ইমান হেভি হয় এইটো ফিল নহয়, আচলতে বহুত বেছি ধুনীয়া হয় আৰু এইটো মই বিয়া খাব গ'লে কেতিয়াবা পিন্ধি যাওঁ। মোৰ 4 নম্বৰ সেটটো হৈছে এটা দুগদুগী। এইটো আচলতে দুগদুগী মোৰ মাৰ হয়, মই মাক গিফ্ট দিছিলো। মই যেতিয়া প্ৰথম বিয়াখনত মেকআপ কৰি পইচা পাইছিলো তেতিয়া মই মাক এইটো গিফ্ট দিছিলো। মায়ে মানে কৈ থাকে যে এনেকুৱা দুগদুগী বহুত ধুনীয়া লাগে, তো মই মায়ে গম নোপোৱাকে এইটো মই অৰ্ডাৰ দিছিলো বনাবলৈ আৰু যেতিয়া বনাই হৈছিলে তেতিয়া মই মাক পিন্ধাই দিছিলো আৰু মায়ে বহুত ভাল পাইছিলে আৰু এইটো মোৰ বহুত মৰমৰ হয়। আৰু ইয়াৰ লগৰ ফুলিযোৰ বহুত ধুনীয়া। এযোৰ কাণতে লাগি থকা এযোৰ ফুলি হয়। মাহঁতে আচলতে এনেকুৱা ফুলিয়ে ভাল পায়, গতিকে এইযোৰ ফুলি বহুত ধুনীয়া লাগে এনেকে পিন্ধিলে আৰু এইযোৰ ময়ো কেতিয়াবা পিন্ধো, মায়ে বেছিকে পিন্ধে। এইযোৰ গামখাৰু, এইযোৰ কেঁচা সোণৰ গামখাৰু হয়। এইযোৰ গামখাৰু বহুত বেছি মৰমৰ হয় আৰু মই কেতিয়াবা নাছিলে কৰিলে পিন্ধো, গতিকে বহুত মৰমৰ হয় এইযোৰ গামখাৰু। 5 নম্বৰ নে 6 নম্বৰ হ'ল জানো, কিবা এটা হ'ল আৰু আছে এযোৰ খাৰু। এইযোৰ হৈছে এযোৰ কেঁচা সোণৰ খাৰু, গতিকে এইযোৰ মই পিন্ধা হোৱাই নাই এতিয়া যিটো পৰিস্থিতি, গতিকে পিন্ধিব পৰা একো হেৰি নাই। আৰু এইযোৰ আছে এযোৰ খাৰু। এইযোৰ মৌৰা থকা তাত মিনা কৰা এযোৰ খাৰু হয়। এইযোৰ লক চিষ্টেম হয়। এইযোৰ মই বহুতবাৰ পিন্ধিছো, বিয়া খাব যাওঁতে মই পিন্ধা হয়। এইযোৰ বহুত মৰমৰ খাৰু হয়। এইযোৰ বহুত ভাল পাওঁ মই এইযোৰ খাৰু। আৰু এইযোৰ আছে মোৰ জাপি ফুলি। এইযোৰ ডাঙৰ ফুলি হয়, মোৰ লগৰ ছোৱালী এজনীৰ বিয়াত কিনিছিলো, গাঁৱৰে হয়। তাইৰ বিয়াত মই পিন্ধিছিলো আৰু তাৰ পৰা পিন্ধিছো নেকি মই পাহৰিছো। এডাল আছে মোৰ কপালি। এডাল মই লৈছিলোহে, পিন্ধা হোৱাই মানে মাৰা হোৱাই নাই। এডাল ধুনীয়া কপালি হয়, বেছি ডাঙৰো নহয়, মানে মোৰ মুখখনৰ লগত মিলি যায়। আৰু আপোনালোকে বাৰু জুৱেলাৰীবোৰ এনেকে বক্সত কপাহত ৰাখেনে? ৰাখি বাৰু সকলোৱে, হ'লেও মই কথাটো কৈ দিছো এনেকে ৰাখিব লাগে কপাহত, কিয়নো এনেকে ৰাখিলে বহুত দিনলৈ ভাল হৈ থাকে আৰু কৰবাৰ পৰা আহি পেলাই লগতে ডাইৰেক্ট ভৰাই দিব নালাগে বক্সত। অলপ সময় ফেনৰ তলত হওক ৰখাব লাগে, ৰখাই পেলাই তেতিয়াহে বক্সত ভৰাই দিব লাগে। ভিডিঅ'টোৰ জৰিয়তে মই এটা কথা ক'ব বিচাৰিম, নগাঁৱৰে ৰন্থলী হয়। ৰন্থলী কেঁচা সোণৰ গহনাৰ বাবে বিখ্যাত, সেয়া সকলোৱে জানে। ৰন্থলী ইয়াৰ পৰা বেছি দূৰ নহয়, অলপমান গ'লেই পায়। ৰন্থলীৰ কথা কৈছো যিহেতু, ৰন্থলীৰে দাদা হয় উৎপল বনিয়া। তেওঁৰ পৰিচয় মই বেলেগকৈ দিব নালাগে, তেওঁ সকলোৱে পৰিচিত। তেওঁৰ এখন নগাঁৱতে নহয় অন্য ঠাইতো আছে। নগাঁৱৰ আছে তেওঁ এখন দুগদুগী শ্বৰুম এটা, নগাঁও কলেজৰ পুলিচ পইণ্টৰ লগতে আছে। এই শ্বৰুমত আপোনালোকে আহিব পাৰে আৰু নিজৰ বিয়াৰ বাবে হওক বা অন্য কাৰোবাক গিফ্ট দিবৰ বাবে হওক আহিব পাৰে। বহুত ধুনীয়া ধুনীয়া কালেকশ্যন থাকে, বহুত ধুনীয়া নতুন ডিজাইনৰ কিছুমান সেট থাকে, গতিকে তালৈ আপোনালোক আহিব পাৰে। পৰিস্থিতিটো ভাল হওক আৰু তালৈ আপোনালোক নিশ্চয় আহক। মই যিহেতু এইটো ভিডিঅ' কেঁচা সোণৰ গহনাৰ ওপৰত বনালো, সেইকাৰণে মই এইখিনি কথা ক'লো। গতিকে আপোনালোক আহিব তালৈ আৰু নিজৰ বাবে কিনি লৈ যাব পাৰে বহুত ধুনীয়া ধুনীয়া গহনা। ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব নাপাহৰিব কোনটো সেট বেছি ভাল লাগিলে। তেনেহ'লে আজিলৈ আহিছো, বাই।